ইউটিউব চেনেল শিক্ষাৰ আখল ঘৰৰ পৰা চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই এই পুৰৈ শাকৰ পাতেৰে শিদল মাছৰ লগত এখন চাটনি বনাম। তো সেইকাৰণে মই কোমলীয়া পাত কেইখনমান ছিঙি লৈছোঁ আৰু এই পাতেৰে মই চাটনিখন বনাম। এই চাটনিখন খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকেও এবাৰ ঘৰত বনাই চাব আৰু খাই চাব কেনেকুৱা লাগে। এয়া পাত চিঙা হৈ গৈছে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰৈ শাকৰ পাতখিনি মই এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ পাছত মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, ৰচুন, কেঁচা জলকীয়া, বিলাহী, হালধি আৰু জলকীয়া গুড়ি লৈ লৈছোঁ আৰু 4টামান শিদল মাছ লৈ লৈছোঁ আৰু এইখিনি মই পানীত অলপ সময় তিয়াই ভালদৰে ধুই ল'ম। এতিয়া এখন কেৰাহীত অলপ বেছিকৈ তেল দি গৰম হ'বলৈ দি পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি অলপ সময়ৰ বাবে ফ্ৰাই কৰি ল'ম। এই চাটনিখনত তেল অলপ বেছি হ'লেহে ভাল লাগে খাবলৈ। এইবাৰ কাটি ৰখা ৰচুন আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। এইখিনি দি ভালকৈ ভাজি ল'ম। এইখিনি এনেদৰে অলপ সময়ৰ বাবে ভাজি থাকিম যাতে কেঁচা গোন্ধটো গুচি যায়। আৰু এতিয়া ইয়াতে দি দিছোঁ জলকীয়া পাউডাৰ আৰু হালধিখিনি। মছলাখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া ইয়াতে কাটি ৰখা বিলাহী দি দিছোঁ আৰু এইখিনি মই গলি যোৱালৈকে ভালদৰে ভাজি থাকিম। এইবাৰ দি দিছোঁ সোৱাদ অনুযায়ী নিমখ দি আকৌ ভালদৰে ভাজি ল'ম। এনেকৈ মই 2-3 মিনিট মানৰ বাবে ভাজি থাকিম। জুইৰ ফ্লেমটো একদম কম কৰি দিম। বিলাহীখিনি ভালদৰে গলি গৈছে। এবাৰ ইয়াতে ধুই ৰখা শিদল মাছকেইটা দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু অলপ পানী দি দিছোঁ যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। এনেকৈ মই 2-3 মিনিট মানলৈ লৰাই থাকিম আৰু এইবাৰ দি দিছোঁ কাটি ৰখা পুৰৈ শাকৰ পাতখিনি। এইখিনিও মই ভালদৰে লৰাই ল'ম আৰু তেল ওলাই যোৱালৈকে ভাজি থাকিম। এইবাৰ ঢাকোন মাৰি দিছোঁ। অলপ সময়ৰ পাছত ঢাকোনখন উঠাই চাই লৈছোঁ আৰু এইখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া এইখিনি মই পানী শুকাই তেল ওলোৱালৈকে ভাজি থাকিম। এয়া চাটনিখনৰ পৰা তেল ওলাবলৈ ধৰিছে আৰু এইখিনি নমাব পৰা হৈ গৈছে। এইখিনি মই এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিম।
তো ফ্ৰেণ্ডছ ভিডিঅ'টো বাৰু কেনে লাগিল যদি ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ Flavors of love